অসমৰ জনপ্ৰিয় অভিনেতা হিৰণ্য ডেকাৰ জীয়ৰীয়ে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিলে। বিয়াৰ পবিত্ৰ বন্ধনত আবদ্ধ হৈ তেওঁ নিজৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ কৰিলে। সামাজিক মাধ্যমত প্ৰকাশিত ফটোৰে এই খবৰ দাঙি ধৰা হৈছে, য'ত তেওঁক কইনাৰ সাজত সুন্দৰ ৰূপত দেখা পোৱা গ'ল। সৰলতা আৰু সৌন্দৰ্যৰ মিশ্ৰণে ভৰা এই মুহূৰ্তই সকলোৰে মন মোহিছে। অভিনেতা হিৰণ্য ডেকাৰ জীয়ৰীৰ শুভক্ষণক লৈ সকলো শুভাকাংক্ষীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। অভিনন্দন আৰু শুভকামনাৰে সামাজিক মাধ্যম পূৰ্ণ হৈ পৰিছে। সকলোৱে আশা প্ৰকাশ কৰিছে যে এই নতুন যাত্ৰাত অভিনেতাগৰাকীৰ জীয়ৰীৰ জীৱন সুখ শান্তি আৰু সফলতাৰে পূৰ্ণ হৈ পৰক। নৱ জীৱনৰ শুভ সূচনাৰ লগত সকলো অনুৰাগীয়ে আন্তৰিক শুভেচ্ছাৰে তেওঁক শুভকামনা জনাইছে। শেষত আমাৰো গভীৰ আশা যে তেওঁ এই যাত্ৰা সপোনৰ দৰে সুন্দৰ, সাফল্যমণ্ডিত আৰু আনন্দময় হওক। ধন্যবাদ।